নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাই। আজি আমি বিহালী ৰাংচালিৰ পৰা দুখনকৈ গাড়ী লৈ নাহতি থানলৈ যাত্ৰা কৰিছোঁ। বলক নাহতি থানৰ দৃশ্য দেখাওঁ আপোনালোকক। এই নাহতি থানৰ নামঘৰৰ ভিতৰত সকলো ৰাইজ বহিছে, দেখিছে। বান্দৰে কল খোৱা দৃশ্য এয়া। দেখিছে অনিৰুদ্ধদেৱৰ সমাধি ক্ষেত্ৰ। ইয়াতে বোলে 7 ধাপ আছিলে আৰু অনিৰুদ্ধদেৱে ইয়াতে শেষ নিচা ত্যাগ কৰিছিলে। দেখিছে কোৱা, অনিৰুদ্ধদেৱে ইয়াতে আপোনাৰ বৈকুণ্ঠ প্ৰাণ হৈছে। 7 ধাপ এইটোতে ন? ইয়াতে 7 ধাপ। বান্দৰ গছত খেলি থকা, বান্দৰৰ খেলি থকা দৃশ্য দেখিছে। বান্দৰে খেলি আছে, কিমান ধুনীয়াকৈ খেলি আছে। স্বৰ্গীয় দেৱীধৰ দাসৰ স্মৃতিত আৰু এখন হৈছে মূল গেট। মূল গেটত আমি সোমাই যাওঁ। নামঘৰ ইয়াত দেখিছে নামঘৰ, অনিৰুদ্ধদেৱৰ নামঘৰ। ইয়াতে সকলোৱে চাকি জ্বলাই সকলোৱে নিয়ম নীতি পালন কৰে। বান্দৰৰ দৃশ্য, বান্দৰ কিমান বান্দৰ, ছাগলী সম্পূৰ্ণ একদম বান্দৰ ছাগলী নামঘৰ। আমাৰ ৰাইজে নামঘৰৰ ভিতৰত বহি ভাগৱত পাঠ কৰিবৰ কাৰণে বহিছে। ৰাইজে শুনিব, আমাৰ ভক্তসকলে ভাগৱত পাঠ কৰিব।